আজি আমি ইয়ালৈ অহা 3 দিন হ'ল আৰু আজি যাম আমি নৰ্থ ছিকিমলৈ যাম আৰু 0 পইণ্টলৈ যাম চাগে কাইলৈ, কাৰণ তাত থাকিব লাগিব আমি 2 দিন। ইয়াত আজি চেক আউট কৰিম, তাৰপিছত আকৌ তাত গৈ হোটেললৈ থাকিব লাগিব আৰু তাৰ পাছতে তাত 2 দিন থকাৰ পাছত আকৌ আমি ইয়াত আহি এদিন থাকিবই লাগিব এখন হোটেলত। ইয়াত আহি এদিন থাকিবই লাগিব, তাৰ পাছতহে আমি ঘৰলৈ যাব পাৰিম লাগিব অক্সিজেনৰ কাৰণে। আৰু ঠাণ্ডাও চাগে বহুত বেছি হ'ব, কালি ইমান ঠাণ্ডা লাগিছে, কালি জেকেট লৈছোঁ যদিও তথাপিতো ঠাণ্ডা লাগিছে আৰু আজি আৰু ল'ব লাগিব, নহ'লেতো একদম অৱস্থা বেয়া হৈ যায় বহুত। মানে ফটোকপি মাৰিবলৈ হাত মোজাযোৰ খুলিলেই হাতটো নকৰাই হৈ যায়। মোৰ চাহ আহিলে, মই খাই লওঁ আৰু পাছত লওঁ। কাৰণ ইয়াত একদম শ্বেয়াৰ টেক্সিবিলাক ল'লে একেবাৰে সোনকালে ওলাই যাব লাগে, নহ'লে কি হয় ছিটবিলাক মাজত পৰি গ'লে মানে পাছত যিকোনো আৰু ভিউ ভালকৈ নাপায়, তাৰপিছত আকৌ ভিডিঅ' কৰোঁ বুলি ক'লেও ভালকৈ কৰিব নোৱাৰি। সেইকাৰণে আমি যিমান সোনকালে হয় ইয়াৰ পৰা সোনকালে ওলাম আৰু তাত লাগিলে ৰখি দিম। 10টা বজাত গাড়ী আছে বুলি কৈছে, কিন্তু আমি 8:30-9টা মানতে ইয়াৰ পৰা যাম। তেতিয়াহ'লে এতিয়া মই ওলাই লওঁ, তাৰপিছত আকৌ আহিম। ব্ৰেকফাষ্ট কৰিলোঁ, ৰুটি খালোঁ, চব্জি। ব্ৰেকফাষ্ট কৰা হৈ গ'ল, এতিয়া আমি যাম গাড়ীত উঠিবলৈ। আৰু তাৰ আগত মই দেখুৱাই দিওঁ, এই মানে যোনখন হোটেলত আমি আছিলোঁ তাৰ দাদাও আছে, ভাইটিও আছে। ইমান ভাল সিহঁতৰ ব্যৱহাৰ, বহুত ভাল লাগিছে। আমাক 3 দিন আজিৰ দিনটো ধৰি 3 দিনে সিহঁতি খোৱা বোৱাৰ পৰা ধৰি চব যোগাৰ পাতি চব কৰি দিম। আমি য'ত আছিলোঁ সেই হোটেলখনৰ আংকলজনৰ লগত তেওঁ কিবা ক'ব, আপোনালোকে শুনি লওক। তেওঁৰ এড্ৰেছটো ক'ব আৰু ফোন নাম্বাৰটো হ'লেও তেওঁ দি দিব, যাতে আপোনালোকে কোনোবাই যদি আহে ইয়ালৈ তেতিয়া তেওঁৰ ওচৰত থাকিব পাৰে, কাৰণ তেওঁ নিজেও আৰু তেওঁৰ ষ্টাফটো বহুত ভাল, তেওঁলোকৰ ব্যৱহাৰ পাতি খুব ভাল। সেইকাৰণে ইয়াত আহি থাকিব পাৰে আৰামত, আৰু MG মাৰ্গৰ একদম ওচৰতে আছে, আপোনালোকৰ কোনো ধৰণৰ একো অসুবিধাও নহয় আৰু গোটেইখিনি সুবিধাও পাব। आप अंकल आप बोल दीजिए कहाँ पे है आपका ये होटल और कितना मतलब कैसे करके पैकेज सब आप बनाते हो देते हो, सब बोल दीजिए। देखिए यहाँ पर एक होटल है काजी रोड के ऊपर पावर हाउस के नीचे, MG मार्ग से 2 मिनट का रास्ता है। और यहाँ का लाचुंग लाचेन 2 नाइट 3 डेज प्लस सांगुले बाबा मंदिर नाकुला सब रकम का पैकेज उपलब्ध है और वेज नॉन वेज फूड अवेलेबल है। 15 सुपर डिलक्स रूम अवेलेबल है और बहुत अच्छा खाना भी बहुत अच्छा है और आपका स्टाफ भी बहुत अच्छा है, बहुत अच्छा लगा लोगों से मिलके। এতিয়া আহি পালোঁ ষ্টেণ্ডলৈ, আৰু ষ্টেণ্ডত এইবোৰ গাড়ী লাগি আছে, ইয়াতে আমি এয়া হৈছে গেংটকৰ ৰাস্তা। এতিয়া 11টা বাজিলে আৰু আমি আহিছিলোঁ 8:30 বজাত। 8:30 বজাৰ পৰা ইয়াতে ৰখি আছোঁ, এতিয়ালৈকে হোৱাই নাই যাবলৈ, আৰু গোটেই দিনটো আছে জাৰ্ণি কৰিবলৈ, তাত পাওঁতে গোটেই দিনটো লাগিব। আমনি লাগি গৈছে আৰু আমনি লাগিবলৈ আছেই। আমনি মানে ৰাস্তাটোত বাৰু ভালেই লাগিব যি দেখি যাম, কিন্তু ইয়াত ৰখি ৰখি বহুত আমনি লাগিছে। এইটো হৈছে গেংটকৰ টেক্সি ষ্টেণ্ড, যিটো মই আপোনালোকক কৈছোঁৱে। আৰু আজি আমি গৈ আছোঁ নৰ্থ ছিকিম, আৰু নৰ্থ ছিকিম যাবৰ কাৰণে আমাৰ পাৰ পাৰ্চন লৈছে 3500কৈ, আৰু আমি এতিয়া যাম তাতে নৰ্থ ছিকিম, আৰু তাতে আমাৰ ইনক্লুড আছে আমি যলৈ ফুৰিবলৈ যাম আৰু হোটেলৰ ভাড়া সকলোখিনি তাতে ইনক্লুড আছে। এতিয়া আমাৰ লাঞ্চো সেই পেকেজটোৰ লগতে আছে, যিটো আমাক হোটেলৰ পৰাই কৰি দিছে, আমি কৰিবলগীয়া হোৱা নাই। গতিকে আপোনালোকেও যদি আহে তেনেকৈ হোটেলে আপোনালোকক পেকেজটো বনাই দিব, সেইমতে আহিব পাৰিব। কিন্তু মই সেই আগত ক'লোৱেই, টেক্সিত আহিবৰ কাৰণে অকণমান যদি নিজৰ ছিটটো ভাল লাগে তেতিয়াহ'লে অকণমান সোনকালে আহিব লাগে, তেতিয়া আৰু বেছি ভাল হয়। তেতিয়াহ'লে আহক এতিয়া আমি যাওঁ নৰ্থ ছিকিম।
ছিকিমলৈ ফুৰিবলৈ আহি যদি নৰ্থ ছিকিম নাযায় তেতিয়াহ'লে মই ক'ম মোৰ ফালৰ পৰা ছিকিম অহাৰ আধৰুৱা হৈ থাকিব। সেইকাৰণে আপোনালোকে পাৰিলে নৰ্থ ছিকিমলৈ আহিবই। এইডোখৰ কি জেগা পালো নাজানো, কিন্তু ভিউ পইণ্ট এটা আছে বুলি কৈছে। চাওঁচোন কেনেকুৱা কি ভিউ পইণ্ট আছে। আৰু এইফালে ইয়াত গোটেই মানুহ ভৰ্তি হৈ আছে। এয়াই ভিউ পইণ্ট। আৰু কেমেৰাত ইমান ভালকৈ অহা নাই যদিও এনেই বহুত ধুনীয়া লাগিছে দেখিবলৈ। আৰু এতিয়া আমি আগলৈ যাম। আগত আৰু কি আছে তাত আকৌ ৰখিম। ৰাস্তাটো বহুতেই বেয়া, বনাই আছে মানে মাজে মাজে। সেইকাৰণে আমাৰ বেছি দেৰি লাগিছে, কাৰণ ৰৈ ৰৈ এনেকৈ জাম আহি আছে মাজে মাজে, আৰু আমি এনেকৈ ৰৈ ৰৈ গৈ থাকিবলগীয়া হৈছে। আৰু এয়া ৰাস্তা বনাই আছে, আৰু চাগে অলপ দিনৰ মানৰ পাছত হ'ব। আৰু এতিয়া এডোখৰ ৰখিছেহি, নাম চাম একো নাজানো, চকুতে কিবা এটা সোমালে। আৰু ইয়াত এতিয়া ভাত খাম, খোৱা নাই। ভাত খাই পেলাই আকৌ ওলাম। ইমানেই ৰাস্তা বেয়া, একদম বহুত দেৰি লাগিছে, ট্ৰেফিক জাম। এনেকৈ আহি আহি এইডোখৰ পাইছোঁহি, আৰু এতিয়া বহুত ভোক লাগিছে, কিবা এটা খাই ল'ম। এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে প্লাষ্টিক ফ্ৰী জ'ন, আৰু ইয়াত কোনো ধৰণৰ প্লাষ্টিক বটল হওক কিবা কিবি প্লাষ্টিক একো লৈ আহিব নোৱাৰে ইয়ালৈ। এতিয়া আমি পালোহি মাংগন, আৰু আমাৰ জেৰক্স কৰিবলৈ কৈছে, যিখিনি ডকুমেণ্টছ আছিলে তাত দিবলৈ। আৰু মোৰ হাতবিলাক গোটেই ক'লা ক'লা হৈছে ঠাণ্ডাৰ কাৰণে গোটেই ক'লা পৰি গৈছে। আমাৰ যিমানখিনি প্লাষ্টিক বটল আছিলে সেইখিনি পেলাই থৈ যাবলগীয়া হৈছে, কাৰণ ইয়াৰ পৰা আগত প্লাষ্টিকৰ কোনো ধৰণৰ বস্তু এলাউ নাই। এতিয়া পালোহি ৰুম, আৰু আহোঁতে ইমানেই বেছি মানে আন্ধাৰ হৈ গৈছিল, আৰু একদম টাৰ্ণিংবিলাক ইমানেই একদম বেকা বেকি, গোটেই মানে ভয়তে তত নাই, আৰু তেনেকৈ আহিলোঁ, কাৰণ বহুত আন্ধাৰ হৈ গৈছিল, সেইকাৰণে ভয়ো লাগিছিলে অলপ। তাৰপিছত আহি পালোঁ ইয়াত। এইটো ৰুম আমাক হোটেলৰ ফালৰ পৰাই বুক কৰি, মানে তেওঁলোকৰ পেকেজটোতে আছিলে এইটো ৰুমো। আৰু এতিয়া ইয়াত দুটা ৰাতি থাকিম। কাইলৈ ৰাতিপুৱা যাম আমি, কাইলৈ যাম 0 পইণ্টলৈ আৰু য়ামথং ভেলী, আৰু তাৰ পাছত যাম লাচেন হ'বলা, লাচেন নেকি, তালৈ যাম। তাৰপৰা কালাপাথৰ এনেকৈ আৰু কিবা কিবি আছে, সেইবিলাক চাম। আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, যিখিনি জেগা মই ফুৰিছোঁ তাত বহুত ধুনীয়া ধুনীয়া ফটো লোৱা আছে, কাৰণ ফটো আৰু ভিডিঅ' গোটেইখিনি অলপ বেলেগ বেলেগ হয় কথাটো। গতিকে আপোনালোকে যদি ফটোখিনি চাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টা আইডিটোলৈ যাব, অংকি হাজৰিকা বুলি আছে, মই তলতে দি দিছোঁ।
তাতে চাবগৈ মোৰ ফটোখিনি দিয়া আছে। আৰু মই ভাবি আছোঁ হিন্দীত চেনেল এটা খোলা কথা, কাৰণ ইয়াত মানুহখিনিয়ে আছামিজ বুলি কোৱাৰ লগে লগে আমাৰ কালচাৰটোৰ কথা, আমাৰ জেগাখিনিৰ কথা জানিবলৈ ইমান বেছিকৈ ইচ্ছা কৰে, আমাৰ খোৱা বোৱাবিলাক কেনেকুৱা কি কথা সেইখিনি জানিবলৈ ইমান ইচ্ছা কৰে। সেইকাৰণে মই ভাবিছোঁ এটা হিন্দী চেনেল খুলিম, এতিয়াই নহয় লাহেকৈ হিন্দী এটা চেনেল খুলিম, আৰু তাতে গোটেইখিনি আমাৰ অসমীয়া গীত চলিব তাত। আৰু আছামৰ যিমান যি আছে, চাহ গছজোপালৈকেও চাবলৈ বিচাৰে, ফটো চাবলৈ বিচাৰিছে, চাহ গছ কোনজোপা, মানে চাহৰ বাগান কেনেকুৱা আছে, ক'ত আছে চাওঁ বুলি তেনেকৈ চাবলৈ বিচাৰিছে। তেতিয়াহ'লে আমি তাতে থাকি যদি এনেকৈ দেখুৱাব পাৰোঁ, কি বেয়া কথাটো। সেয়াই ভাবি আছোঁ, নাজানো। আৰু হিন্দী ইমান ভালো নহয়, ভাল কৰিব লাগিব তেতিয়াহে পাৰিম। কিন্তু এদিন নহয় এদিনটো কৰিম, এইটো মোৰ এতিয়াৰ বুলি নহয়, বহুত আগৰে সেইটো আশা, হিন্দী এটা চেনেল খোলা। নাজানো আৰু কিমান কম হয়, কিন্তু চেষ্টা কৰিম। তেতিয়াহ'লে এইকেইটা ভিডিঅ'কেইটা চিৰিজ মই দি আছোঁ, আপোনালোকে চাই গৈ থাকিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু লগত থকা বেল আইকনটো ছাবস্ক্ৰাইব কৰি দিব, তাৰপিছত বেল আইকনটো দবাই দিব, যাতে মোৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। এতিয়া গুড নাইট, আকৌ লগ পাম কাইলৈ য়ামথং ভেলী।